নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছোঁ আমাৰ এটা অন্য ভিডিঅ'ৰ মাজলৈ আৰু আপোনালোকে চাই আছে বাক্সা ৰাস্তাৰ বয়। नाम क्या है अभी तेरा? ভিডিঅ'টো আৰম্ভণিৰ আগত কৈ লওঁ যে এই ভিডিঅ'টো কেৱল এণ্টাৰটেইনমেণ্ট পাৰপজৰ কাৰণে বনোৱা হৈছে, কোনো যাতে গাত পাতি নলয়। शुरू करते हैं बिना किसी बकचोदी के। বৰ্তমান যুগটো হৈছে কলিৰ যুগ। এই যুগৰ ল'ৰা ছোৱালীক আৰু আমি কি ক'ম, চাই লওক ভিডিঅ'টো, আপোনালোকে বুজি পাব। এই পোৱালিটোৰ গাৰ পৰা বৰ্তমান বিজালে যোৱা নাই। ইয়াৰ এক্টিং চাই লচোন বন্ধুসকল, কেনেকুৱা মানে এক্টিং দেখাই আছে। দেখিছনে বাৰু পোৱালিটোৰ এক্টিং তোমালোকে? এইবিলাক ল'ৰাই আচলতে ডাঙৰ হৈ মাক দেউতাকৰ কাৰণে কি কৰিব বিচাৰে বা কি ঘটিব বিচাৰে জানানে বন্ধুসকল? মই কৈছো তই ডাঙৰ হৈ পেলাই মাৰ বাপেৰৰ কাৰণে কি আনিবি? বোৱাৰী আনিম। জনম জনম তাৰে হৈ থকা কোনো আমাৰ কথা নাই, কিন্তু প্ৰথমতে তোমাৰ চেনি চাম্পা কলটোতো মালভোগ কললৈ পৰিণত হ'বলৈ দিয়া, তাৰপিছত তোমাৰ প্ৰেমৰ কিমান কচম খোৱা খাই থাকিবা। মজা কাৰণে ক'ত পৰি মৰা মৰি থাকা, আমাৰ এইটো একো মেটাৰ নাই, কিন্তু দুটামান লাইকৰ কাৰণে এনেকুৱা মুজামিবোৰ কৰি নাথাকিবি ইনষ্টাগ্ৰামত আহি। সাধাৰণ কেইটামান লাইকৰ কাৰণে মেইলৰ পৰা ফিমেল হৈ দেখুৱাটো কিবা জৰুৰী নেকি? কিহৰ ফলত বাৰু এনেকুৱা প্ৰক্ৰিয়া প্ৰাণীৰ জন্ম হয়? বন্ধুসকল তোমালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনোৱাচোন। যেতিয়া বৰলা সন্থাত জইন কৰি প্ৰায় 40 বছৰ হৈ যায়, তাৰপিছত ফুল কোমলীয়া ছোৱালী এজনলৈ বিয়া ঠিক হয়, তেতিয়া মানে এনেকুৱা দৰাবোৰৰ এনেকুৱা ডেন্স দেখা পোৱা যায় আৰু দেখিছানে বাৰু? দৰা ইমান এক্সাইটেড, নিজে ডেন্স কৰি কৰি বিয়া কৰিব গৈছে, ইপিনে আৰু ঠাণ্ডাৰ দিনৰ বতৰ। समझ रहे हो? তেনে বাৰু বন্ধুসকল, এই বুঢ়াজনক চোৱা, ক'ত হৰিৰ নাম ল'ব, মানে কি শীত পখিলা হ'বলৈহে ধৰিছে। ককাক ক'লো যে কৰিলে কিবা ভাল কাম কৰক, কিন্তু নাই, নুশুনে মোৰ কথা ককাই। ক'ত নুশুনিব, শীত পখিলা হ'বলৈ ধৰিছে যে। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চাই যদি অকণমান হ'লে ভাল পালে লাইক কৰক, কমেণ্ট কৰক আৰু চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰক, আৰু বন্ধুসকলৰ মাজত ভিডিঅ'টো অলপমান শ্বেয়াৰ কৰি দিব। নতুন এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ, বাই বাই।